নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি মই আপোনালোকক মোৰ ঘৰখন দেখাবলৈ লৈ আহিছোঁ। তো মোৰ ঘৰখনত কি কি আছে, কেনেকৈ আছে এইবোৰ দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। দেখিছে মোৰ দুৱাৰদলি, এইটো মোৰ মানে কি অতিথিশালা হয়। তো দেখিছে আলহী চালহী আহিলে বহিব দিওঁ। আৰু এইখন মই নতুন চাইকেল আনিছোঁ, ইনষ্টলমেণ্টত আনিছোঁ চাইকেল। এইটো দেখিছে BSA হয়, 3000 টকা দিছোঁ, বাকীটো ইনষ্টলমেণ্ট আনিছোঁ। আৰু মই ইয়াত ধূপ ধূনা চাকি তাকি জ্বলাওঁ। আৰু দেখিছে ইয়াত পূজাৰ কিছুমান সামগ্ৰী আছে, ইয়াত এইটো পূজা কৰোঁ। এইফালে আৰু ৰুম দেখাই আছোঁ। তাৰপৰা এইটো দেখিছে, এইটো আমাৰ বিচনাৰ ৰুম হয়। এইটো আলনা হয়। তাৰপৰা এইটো ইয়াত মোৰ কাপোৰ থাকে। এইটো বেঞ্চিংটো ইয়াতে থৈছোঁ আৰু সৰু সুৰা ঘৰ হয়। তাৰপৰা ইয়াত মাইকী মানুহৰ কাপোৰ থাকে আৰু তাত কাপোৰ থাকে। তাৰপৰা এইটো হৈছে কিচন ৰুম। এইটো দেখিছে, ইয়াত আমি খানা চানা বনাওঁ, খানা চানা ইয়াত খাওঁ। তাৰপৰা এইটো দেখিছে, এইটো মোৰ টিউবৱেল হয়। মানে টিউবৱেলটো ভিতৰতে থৈ লৈছোঁ যাতে অসুবিধা নহয়। সৰুকৈ ঘৰ আৰু আমি ইমান হেৰি নহয়। তাৰপৰা এইটো ইয়াত আছে, এইটো দেখি পাইছে চাগে, এইটো মাটি চকা হয়। তাৰপৰা ইয়াত এইটো গেছ টেবুলটো। তো বন্ধুসকল, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।